लेकिन एक बात जरूर है, मौसम बड़ी गजब है एकदम। वो तो बस लड़की नहीं है, बाकी सब ठीक, बाकी सब कुछ है। कंप्लीट कर जानियो किसले जानी रू जानी रे हम किन किन जा तुम्हारे खापले ए न उजनी रे रेल गाइस মানে रह चले गाइस मैंने कथा तो हल यार पार करता है, ठीक है ठाक है घूमने वाला भाई। हम तो फर्स्ट बार इसमें एंट्री। बस लड़की नहीं है, लड़की बाकी सब नहीं है। ठीक। बाकी सब कुछ है, हमारा लड़की नहीं है। अच्छा आपके साथ नहीं है अब- लड़की तो नजर आ रही हाँ हमारे साथ नहीं है, हमारे साथ नहीं है, है। इसीलिए आप अपना लेके आना चाहिए ना। नहीं है ना खाली नहीं है नहीं है माने गाइस कथा तो हल निका देखने उखने वाला और कुछ है कि ये फ्री ऑफ कॉस्ट आने के लिए? फिर से बोलो इसमें रुपया भी लेता है नहीं रुपया नहीं लेता, कोई भी आदमी ऐसे? लेकिन ये उसमें रुपया लेता है, जो ट्रेन में लेता है। कितना? पता नहीं कितना। अच्छा ये कुछ देखने उखने वाला है कि बस घूमने के लिए? हाँ घूमने के लिए और घूमने खाने के- के लिए कोई कुछ ऐसा है इधर। पता नहीं, हाँ नहीं पता नहीं। हाँ वो ये- रेस्टोरेंट ऐसा है। रेस्टोरेंट ये आज खाना वाला ना। हाँ মানে গাইস কথা তো হল নিকা বাকি মত মানে মনোযোগ তো কম পাই দে কো কালিৰ পৰা গাইস মন চন বেয়া কৰি আছে কিহৰ কাৰণে হিয়ে জানে সেইকাৰণে মই সেইকাৰণে মানে অলপ ফুৰাব ওলাই লৈ আহিছো মানে কি কম আৰু लड़की नहीं मिल अभी रहा है। देख रहे हैं उधर आगे। लेकिन एक बात जरूर है, मौसम बड़ी गजब है एकदम। वो तो सही बोला सुकून वाला मौसम। हाँ वो हम भी देख रहे हैं आसपास लड़की बहुत है। वो देखो वो लेके ও ন মানে ও মই এটা কথা পাইছো আমি মানে অসমীয়া কোৱা জাগাত আনে ন হিন্দী কোৱা জাগাত ইমান দূৰত ঘূৰিব আহিছো আমি অসমীয়া ক'লে কি হ'ব অসমীয়া হিন্দী ক'ব লাগিব हिंदी को नाचता है। नाच हम दो। आया हम है। ফুৰনে के लिए आते ইয়াৰ পে বুজাই বুজিব কথাটো হ'ল এনেকুৱা ইমান ধুনীয়া জেগা এখনত আমি চানি আৰু মই ফুৰিব আহিছোঁ আৰু मैं फोटो मारो दे गाइस, मैं फोटो उठो देखो কৈ আছে মই শুনি তাক আছো। ফটো মাৰিবি মোক মাৰিবি ফটো মাৰিবি फोटो किनके उठो মই তো পোজ দিয়া হেডা। তাক মানে এই জেগাখনটোত লাগি ফুৰাব আনছোঁ বহুত ভাল পাইছি ভাল পাইছা না हां ভাল আছে এই ভাই কি ফটো উঠো। একো নাই মান না গাইস আমি ফটো উঠো নেকি অলপ, ফটো কেনে দেখাই দিম আমি মোবাইলত। অঁ ছাইডত দেখি লগাই দিব পাৰি এইখিনি জেগা খালী জেগা আছে তেওঁ অলপ ফটো চাইডত দেখাই দিম। অঁ ছাইডত আমি ফটো এইখন লগাই দিম বাৰু আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু জেগাখিনি যদি ধৰিব পাৰছি মই জেগাখিনি নাম নকবি দেই কিন্তু মই নাজানো কি নাজানো জাগাখিনি নাম জানো, পাৰ্কখনৰ নাম নাজানো। পাৰ্কখনৰ নাম নাজানো যদি নহয় কিয় চাইনবোৰ্ডত আছে নেকি দেখলি মানে চালি গম পাম কিন্তু কথাটো হ'ল আমি নকওঁ আপোনালোকে যদি জানে কমেণ্টত লিখিব দে এতিয়া ফটো মাৰ এতিয়া অলপ সময় আমি ফটো মাৰিম আৰু ফটোখিনি ইয়াত লগাই দিম তাৰপিছত মই আপোনালোকক অলপমান দেখুৱাই আছোঁ গাইছ গুৱাহাটীৰ মাজমজিয়াটো যে এনেকৈ এখন ফুলৰ বাগান থাকিব পাৰে মই সপোনতো ভবা নাছিলো। সপোনতো ভবা নাছিলোঁ এই ভাল লাগে, পাৰ্কখন বহুত ভাল লাগছে ভাল লাগছে না বহুত। এইগিলা গাইছ কি ফুল বা এইগিলা নাম ফটো দিয়া আছে নাম চাম নাজনো এইগিলা ফুলৰ এই ইয়াতলা নাইকৰৰ গাছ দিছে না, মানে এখন গাঁৱত আহা যেন ফটো লাগছে দিছে না। ধুনীয়া য'তে ত'তে ফুল ফুটি আছে আই এইকেইটা কি আছে নি এইকেইটাৰ নাম কি হাৱাক মহা আছে দেখোতে বহুত মহা আছে এইগিলাৰ নাম কি হস্পট দিছোঁ তোন এটা এই হস্পট বিচাৰি লাভ নাই এইফালে চাহ নাই এটা কি ধুনীয়া মানে বস্তু ধুনীয়া মানুহ হাতে দাউৰা ফুৰা কৰি আছে অলপমান হাই গাইছ এইবাৰ হাই ক আৰু ক'ব লাগিব। মই চাওঁ কালি তোক লৈ আনিম ইয়াতে এতে ফটো দি না সেইটো উঠো মই আজি ভাল কাপোৰ পিন্ধি ভাল নালাগে। আৰু কালি আহিবি কিমান টকা খৰচ কৰিবি কি টকা হ'ল কি ধুনীয়া জেগাত অলপ ফিল গাৰ্লফ্ৰেণ্ড নাথাকিব পাৰে তথাপি ফিল ল'ব পাৰি একেলগে। পাৰি 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 যেনেকৈ মই ফিল লৈ আছোঁ এই চাৰিফালে ছোৱালী আছে কি ধুনীয়া এইটো চাওঁ কি ধুনীয়া। বেলেগত দেখি কি আছে ভাই নিজৰ কথা মাথা মাৰ কিনিটো হৈছে আৰু চি চানাও আছে লগত একো ফিল 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 দে মই এতিয়া কেনেকৈ ফটো উঠিম মানে মই তোক দেখাই খালি গ'লো আৰু কেমেৰাটো অলপ বন্ধ কৰিছোঁ। দে কৰিম দে আগে বুজে এই ভাল লাগছে সুধা ভৰি উঠি কি মজা লাগছি ন মানে বতাহটোৰ কাৰণে ভাল লাগছে আমাক গৰম লাগি আছিল না এই আনকে কালি উঠিম কালি কালি দে কালি আহিম আৰু কালি গাইছ
মিছা নক'ব ভাল লাগছি না বেয়া লাগছি এতিয়া কমেণ্ট কৰক নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে নুবুজিবা এনেকুৱাই এন্ধাৰ পথত জোনাক ৰাতি খুজে মই ভাল লাগা জেগাখানতে বয়া হৈ যাব তই যদি এনেকে গান গা এটা এটা ফটো মাৰে আও ও জানি আহি আহি দেখোন পাহাৰ পালো বাঁহৰ গাছ পাইছো এতেও বাঁহৰ গাছ দেখিনে ও জানি ৰেলত গাইজ ও জানি আমি মানে চহৰৰ মাজমজিয়াত আমি পাহাৰত পাহাৰ বগা আন লাগছে না মানে বাঁহৰ বস্তি ধুনীয়া জেগা মানে ফটো উঠিব এই বাঁহৰ বস্তি ফটো মাৰ এটা ফটো উঠিব এখন এটা ফটো মান না আবি হোগা আবি নেহি প্লিজ অসমীয়াত নকবি দে হিন্দীত কো প্লিজ এক ফটো মাৰো না মুজে প্লিজ মই এতিয়া নতুন নকৰো মই মেছেজ কৰি আছো তই ভিডিঅ' বনাই থাক এক সেকেন্ড গাইজ একদম পুৰা বাঁহৰ বস্তিত মই আন লাগছে আহি আহি আমি বাঁহৰ বস্তিটো শেষ কৰিলোঁ অলপমান আছে আৰু বাঁহ কোনোবাই চুৰ কৰিব বুলি গাইছ লাইটো লগাই থৈ দিছে অ' জানি কিবা এটা কওঁৱে ৰাতিয়ে ইমান ধুনীয়া জেগা মই আচৰিত মানে মই ফটো উঠিবৰ কাৰণে বহুত এক্সাইটেড ন ৰিলছ বনাবৰ কাৰণে এক্সাইটেড নেক্সট শনিবাৰ লোকেশ্যন ইয়াত বিদ্যা কৈছে গাইজ মজা লাগছে এয়া বাঁহগিলাৰ পৰাই যাই বাঁহৰ বেৰা পালোঁ এইবাৰ শুনাকাতো কয়ে গাইছ নুনাকেও কয় মানে কি আজি চবতকৈ বেছি ভাল লাগছে জানা না চানি মেইন কথা ৰ'দ নাই হয় না আৰু মানে খুব ধুনীয়া বতাহ দি আছে সেইটো কাৰণে মানে বহুত বেছিয়ে ভাল লাগছে হা অঁ মানুহটো মাত দি আছে বাৰে বাৰে আৰু দেখা পাম লগ পাম এই মই তাকে লাগি যাম তই ইয়াৰ পৰা ফটো মাৰবি হা ইয়াৰ পৰা ফটো মাৰবি তাৰ পৰা যাই পেলি যা তই বেছি জুম নকৰবি অলপ জুম কৰবি হা অঁ এতে যাম আৰু ভিতৰে যাম এই গাইছ চানি ফটো মাৰব মোক এই সিটো সিফালে এই ক'ত যা হ'ল চাবা যৌ ঘৰত যৌ এতিয়া চি এতিয়া চি মজা লাগছে এতিয়া আহ ষ্টাইলটো মজা মানে মই তাৰ মানে স্বভাৱ বদলি গৈছি গাইছ অ' মাই গাইছ ইমানেই মানে ভাল লাগছে মানে তাৰ স্বভাৱ বদলি গৈছে এনেকৈ এটা মই ক'লো ভিডিঅ' এটা তোমাৰ কাষলৈ পাওঁনে নেপাওঁগৈ তুমিও মোলৈ ৰবানে আমাৰ সপোনবোৰ ভগাই ল'মে আধা মোৰ আধা তোমাৰ হ'বনে ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে আমাৰ দুয়োৰে ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰমৰ বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মাজে সময়ে আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতি দিছোঁ সঁচাকৈ আজিৰ দিনটো আমাৰ দুয়োৰে বাবে বহুত বিশেষ আছিল কেনেকৈনো দিনটো পাৰ হৈ গ'ল আমি গমকেই নাপালোঁ চাওঁতে সন্ধিয়া হৈ এতিয়া ৰাতি হ'বৰ হ'ল আৰু আজিৰ ভিডিঅ'টি আৰু অধিক দীঘলীয়া নকৰি আমি দুয়ো আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ
আকৌ এটা নতুন দিনত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।